বহুতে বিশ্বাস কৰে পুনৰ্জন্মৰ কথা। বহুতৰ মতে এজন মানুহৰ মৃত্যুৰ পাছত তেওঁৰ আত্মাই বেলেগ এটা শৰীৰত পুনৰ্জন্ম লাভ কৰে। কথাষাৰ বাৰু সঁচানে? বিজ্ঞানৰ দাবী অনুসৰি প্ৰাণীৰ শৰীৰত নাথাকে কোনো আত্মা। তেনেস্থলত কেনেকৈ হ'ব পাৰে পুনৰ্জন্ম? বিজ্ঞানে একেমুখে নস্বাত কৰি দিয়া এই ধাৰণাটো আকৌ সঁচা বুলি প্ৰমাণিত কৰিছিল ভাৰতৰে এগৰাকী মহিলাই। শান্তি দেৱী নামৰ এইগৰাকী মহিলাৰ জন্ম হৈছিল 1926 চনত নতুন দিল্লীত। প্ৰায় 4 বছৰ বয়সৰ পৰাই শান্তি দেৱীয়ে পূৰ্বৰ জন্মৰ কাহিনী ক'বলৈ আৰম্ভ কৰাত আচৰিত হৈ পৰিছিল পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোকসকল। প্ৰথমে এয়া কেৱল মুখৰোচক কাহিনীহে আছিল সকলোৰে বাবে। কিন্তু শিশুটিৰ বাঢ়ি অহা বয়সৰ লগে লগে পৰিয়ালৰ লোকে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল। শান্তি দেৱীৰ দাবী অনুসৰি মথুৰাত আছিল পূৰ্বজন্মৰ পৰিয়াল। ইয়াৰ সৈতে পূৰ্বজন্মত লুৰ্গী দেৱী বুলি জনাজাত মহিলাগৰাকী 1925 চনত সন্তান এটি জন্ম দি মৃত্যুমুখত পৰিছিল বুলিও দাবী কৰিছিল শান্তি দেৱীয়ে। আনহাতে পূৰ্বজন্মৰ স্বামী কেদাৰনাথৰ বিষয়েও উল্লেখ কৰিছিল তেওঁ। এই সন্দৰ্ভত শান্তি দেৱীৰ পৰিয়ালৰ লোকে কেদাৰনাথৰ সৈতে পত্ৰযোগে নিশ্চিত কৰিছিল সকলোবোৰ কথা। আনহাতে পূৰ্বজন্মৰ স্বামী কেদাৰনাথৰ সৈতে মিলিত হওঁতে শিশু শান্তি দেৱীয়ে দিছিল কেদাৰনাথৰ সকলো প্ৰশ্নৰ শুদ্ধ উত্তৰ। লাহে লাহে এই কথা গৈ পাইছিল জাতিৰ পিতা মহাত্মা গান্ধীৰ ওচৰলৈ। মহাত্মা গান্ধীয়ে এই সন্দৰ্ভত বিতং তদন্তৰ বাবে গঠন কৰি দিছিল এক কমিছন। কমিছনৰ আদেশত মথুৰাত উপস্থিত হোৱাৰ পিছত শান্তি দেৱীয়ে নিজে লৈ গৈছিল পূৰ্বজন্মৰ বাসগৃহলৈ। কেৱল এয়াই নহয়, 50 জনতকৈও অধিক লোকৰ মাজত সঠিককৈ দেখুৱাই দিছিল পূৰ্বজন্মৰ পিতৃ-মাতৃক। ছুইডেনৰ লেখক ষ্টুৰে লন্নেৰষ্টেণ্ডে 1994 চনত লিখিছিল এখন গ্ৰন্থ হেভ লিভড বিফৰ শীৰ্ষক গ্ৰন্থখনিত উল্লেখ আছে শান্তি দেৱীৰ সমগ্ৰ জীৱনীৰ বিষয়ে। এই কাহিনীৰ কোনো যুক্তিসংগত ব্যাখ্যা আজিকোপতি লাভ কৰা নাই বিজ্ঞানীসকলে। কিন্তু এতিয়াও মথুৰাৰ প্ৰান্তে প্ৰান্তে প্ৰচলিত এই কাহিনী আৰু কাহিনীৰ সৈতে জড়িত লোকসকল। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ আপডেট।